তোৰ বিয়াৰ হোমৰ কাষত বহি মোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল বুকুত ভুকুৱাই চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় আলফালৈ যোৱাৰ মনটো কিয় আহিছিল মৃদুল ভূঞাৰ একে একে দুই হ'ল দুটি মন মিলি গ'ল দুই একে তিনি হ'ব কেতিয়া বোলো কেতিয়া মই এতিয়া ওলাই আহিলোঁ থিয়েটাৰলৈ মোৰ বাচ্চাকেইটা আছে গৰম বন্ধ পৰিছে কাইলৈ গোটেইকেইটা আহিব মোৰ ওচৰত তেওঁ তিনিগৰাকী বিয়া কৰাইছে যদি তেওঁ সুখী আমি দূৰৰ পৰা কিয় ভাবোঁ যে তেওঁ চিনেমা কৰিবলৈ লৈ গৈছিলে মই নকৰোঁ মই নাজানো চিনেমা কিন্তু মই মানুহৰ বুকুৰ মাজত মৃদুল বুলি এখন পোষ্টাৰ মই থৈ কোনো মৃত্যুৱে কোনো কামাই কিন্তু পৃথিৱীখন স্থবিৰ কৰিব নোৱাৰে মোৰ সৈতে আছে ভ্ৰাম্যমানৰ ট্ৰেজেডি কিং অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা মৃদুল দা আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ বহুত ধন্যবাদ মৃদুল ইমান সুন্দৰকৈ থাকে আৰু সকলোৱে মৃদুল দাক ট্ৰেজেডি কিং বুলি জানে আৰু ভ্ৰাম্যমানত সেই ট্ৰেণ্ডটো মৃদুল দা কেনেকৈ আহিল মই আচলতে যেনে জানো মই কেতিয়া ট্ৰেজেডি কিং হৈ গ'লোঁ মই আচলতে থিয়েটাৰত সোমাইছিলোঁ 1993 চনত কমেডি কৰিবলৈ সোমাইছিলোঁ হেঙুল থিয়েটাৰত তেতিয়া প্ৰযোজক পৰিচালক মাননীয় ফুনুদাই মানে প্ৰশান্ত হাজৰিকাদাই মোক লৈ গৈছিলে নাটক কৰাৰ কাৰণে গুৱাহাটীৰ পৰা মই তেতিয়া গুৱাহাটী বুলি এখন নাটক কৰিছিলোঁ মহানগৰ গোচাৰৰ আমি খোজকাঢ়ি থাকোঁ হয় তেতিয়া মোক তেওঁ ক'লে তই থিয়েটাৰলৈ আহ মই থিয়েটাৰলৈ গ'লোঁ থিয়েটাৰ গৈ পেলাই প্ৰথম কমেডিৰ কাৰণে গৈছিলোঁ তাৰপৰা গৈ তেখেতে ক'লে তই কমেডি কৰিব নালাগে দুই এটা কমেডি কৰিবি কিন্তু হিৰ' কৰিব লাগিব আজি 34টা বছৰ তেনেকৈ আছোঁ আৰু ক'ব নোৱাৰাকৈ মই কৰা চৰিত্ৰবিলাকে মানুহৰ মন মগজু কেতিয়াবা চুবলৈ সক্ষম হয় এয়া মোৰ ক্ৰেডিট নহয় এয়া অসমৰ ৰাইজে মোক মৰম কৰা আৰু নাট্যকাৰে তেনেকুৱা এটা চৰিত্ৰ গঠন কৰি দিয়ে মোক এতিয়া গৈ মই মোক এনেকুৱা চৰিত্ৰত ভাল পোৱা হ'ল কাৰোবাৰ স্বামী কাৰোবাৰ প্ৰেমিক কাৰোবাৰ ত্যাগী ককায়েক কাৰোবাৰ ভায়েক গতিকে মোৰ চৰিত্ৰটোত মানুহে দুখ দেখিলে হাঁহি দেখিলে হাঁহে দুখ দেখিলে কান্দে গতিকে ত্যাগী চৰিত্ৰ মেক্সিমাম কৰিবলৈ ল'লোঁ কৰিবলৈ দিলে মোক মানুহে ভাল পালে আৰু তেনেকৈ বহুত চুপাৰহিট নাটক আমি দৰ্শকক দিবলৈ সক্ষম হ'লোঁ গতিকে ক'ব নোৱাৰাকৈ মই মানুহৰ মাজত ট্ৰেজেডি কিং বুলি মোক নাম দিলে কিন্তু মই আচলতে ট্ৰেজেডি কিং হৈ থাকিব নিবিচাৰোঁ মই মানুহৰ মৰমৰ মৃদুল হৈ থাকিব বিচাৰোঁ বুকুৰ মাজত কমেডি চৰিত্ৰটো কৰাৰ কিয় মনলৈ হেঁপাহ আহিল মানে ভাওনাত কিবা কৰিছিল নেকি নহয় কমেডি মই আচলতে কি কমেডি চৰিত্ৰ আগতে মই নাটকত কৰিছিলোঁ আৰু মোৰ মতে তাৰমানে কমেডি চৰিত্ৰ যেতিয়ালৈকে টাইমিং সহ ফুটাই নতলে তেতিয়ালৈকে এজন এক্টৰ কমপ্লিট এক্টৰ নহয় বুলি আমি ফুনুদাহঁতে কৈছিলে ডাঙৰ মনীষীসকলে কৈছিলে আৰু কমেডিৰ প্ৰতি তেতিয়াই মই এটা আকৃষ্ট হৈছিলোঁ মানুহ হহুৱাই ভাল লাগে মানুহে বহুত দুখ কষ্টৰ মাজত থাকে কিন্তু গৈ এতিয়া প্ৰথমতে হহুৱাই পিছত মই কোনোৱে মানুহক পঠিয়াওঁ গতিকে গোটেই ধাৰাটো অকণমান চেঞ্জ হৈ গ'ল মোৰ কাৰণে ভাল লগা কথা আৰু মানুহ হাঁহিলে ভাল লাগে অহাৰ পিছত মানুহে ক'ব নোৱাৰাকৈ মোৰ লগত একাত্ম হৈ যায় মই কান্দিলে কান্দে মোৰ সমস্যাবিলাক নিজৰ সমস্যা বুলি ধৰে এনেকৈ বহুত যুগজয়ী কালজয়ী সময় মই পাৰ কৰিছোঁ মানুহৰ মাজত মৃদুল দা প্ৰথম যেতিয়া অভিনয়লৈ আহিছিল হাতত কিমান পইচা আছিল পকেটত কেইটকা লৈ মই আচলতে প্ৰথম অভিনয়লৈ যেতিয়া আহিছিলোঁ মই তেতিয়া মোক তেতিয়া সংগীত মুক্তি বাহিনী অসমৰ পৰা মই আচলতে ডাইৰেক্ট থিয়েটাৰলৈ আহিছিলোঁ থিয়েটাৰলৈ আহি তেতিয়া মোক সংগীত মুক্তি বাহিনী আলফাই মোক গুৱাহাটীত পঢ়াৰ কাৰণে মোক 5,000 টকা দিছিলে 5,000 মানে মৃদুল ভূঞা আলফাত আছিল মই কিছুদিন আলফাত আছিলোঁ কি দায়িত্বত আছিল আলফা মই এনে সামাজিক সাংগঠনিক দায়িত্বতে আছিলোঁ আৰু সেই 3,000 টকাৰ 5,000 টকা 3,000 টকাৰ ঘৰত টিং কিনিছিলোঁ তেতিয়া ঘৰত মোৰ হেৰি আছিলে নৰা ঘৰ আছিলে নৰা ঘৰ থকাৰ কাৰণে 5,000 টকা 3,000 টকা টিং কিনি এটা চাল টিং দি পেলাই মই 2,000 টকা হাতত লৈ মই থিয়েটাৰলৈ আহিছিলোঁ কোন চনৰ কথা এইটো 1993 চনৰ 89-90 একদম ফুল পেজত কাম কৰিছিলোঁ হয় তাৰপিছতে কিবাকিবি কাৰণত মই ঘৰতো থাকিব নোৱাৰা হ'লোঁ আৰু মোক অকণমান অসুবিধা হ'ল ঘৰত থকাৰ কাৰণে তাৰপিছতে মই সংগঠনৰ পৰা মোক সংগঠনৰ মানুহে অব্যাহতি দিলে বোলে ঘৰৰ ডাঙৰ ল'ৰা তেতিয়া মই ঘৰৰ ডাঙৰ ল'ৰা একদম দুখীয়া ঘৰৰ ল'ৰা তাৰপিছত আহি পেলাই মই নাটক কৰি ভাল পাওঁ আৰু কিবা কাৰণত মোৰ ঘৰত থাকিব নোৱাৰা এটা অৱস্থা হৈছিলে মানে পৰিৱেশ পৰিস্থিতি আলফালৈ যোৱাৰ মনটো কিয় আহিছিল মৃদুল ভূঞাৰ তেতিয়া আচলতে কি প্ৰথম কথা মই স্বাধীন শব্দটো এতিয়াও ভাল পাওঁ তেতিয়াও ভাল পাওঁ মই সদায় ভাল পাওঁ পৃথিৱীৰ প্ৰত্যেকজন মানুহে স্বাধীনতা ভাল পায় স্বাধীন শব্দটো ভাল পায় আৰু সেই সময়ত মই সংগঠনৰ লক্ষ্য উদ্দেশ্য গম পাইছোঁ আমি স্বাধীনতা বিচাৰিছিলোঁ গোটেই কথা মই জনা নাছিলোঁ আমি তেতিয়া সৰুৱে আছিলোঁ অলপ তেনেকৈ আচলতে ধাৱবান হৈছিলোঁ মনটো সংগঠনৰ প্ৰতি তেনেকৈ আহিছিলোঁ আৰু আহি এটা সময়ত
কৈছোঁৱেই কিবা কিবি বিশেষ পৰিৱেশ পৰিস্থিতি থাকিব নোৱাৰা অৱস্থা হ'ল সংগঠনৰ পৰা মোক ক'লে যে তই যা গুৱাহাটীত থাকি তই বেলেগ ছাইডত গুচি যা পঢ়া শুনা কৰ নাটক চাটক কৰ আৰু তেনেকৈ আহি পেলাই গুৱাহাটীত ইন্দ্ৰমণীয়া ছাৰৰ স্কুলত তেতিয়া মই অসম অভিনয় প্ৰতিষ্ঠানত মই ভৰ্তি হওঁ তাতে নাটক কৰি 2 দিন থাকিলোঁ 2 বছৰ থাকিলোঁ 3 বছৰ দিনাখন মোক 3 বছৰ যেতিয়া হয় তেতিয়া মই ঘৰলৈ যাওঁতে মোক তেতিয়া পুলিচে ধৰিছিলে আৰ্মিয়ে ধৰিছিলে ধৰাৰ পিছত কিন্তু মোক বহুত সহায় কৰিলে মানুহে মই ওলাই আহিলোঁ আৰু মোক তেতিয়াই প্ৰশাসনিক বিষয়া কেইবাজনো মোক সহায় কৰিলে তেতিয়া ক'লে যে তুমি আৰু কলৈকো যাব নালাগে তুমি থিয়েটাৰত যোৱা আৰু তেতিয়া মই অলৰেডি নাটক কৰিছিলেই তেতিয়া গুৱাহাটী বুলি এখন নাটক খুব ফেমাছ হৈছিল গুৱাহাটীত মই কৰিছিলোঁ তেতিয়া ধৰক পুলিচে ধৰিছিল বা সেনাই ধৰিছিল তাৰ আগত মই নাটক কৰিছিলোঁ তেতিয়া আপুনি অত্যাচাৰৰ বলি হৈছিল সাংঘাতিক অত্যাচাৰ মই অলপমানটো প্ৰত্যেকেই হয়েই কিন্তু মই তেনেকুৱা সাংঘাতিক অত্যাচাৰ বুলি হোৱা নাছিলোঁ আৰু আমি সততাৰে কাম কৰা মানুহখিনি তেতিয়া কিবাকৈ আমি তেনেকৈ থাকি গ'লোঁ খুব ভালকৈ থাকি গ'লোঁ গতিকে তাৰপিছত আহি থিয়েটাৰত সোমালোঁ থিয়েটাৰত সোমোৱাৰ পিছত 1993 চনৰ পৰা এতিয়ালৈকে একাধিক্ৰমে কৰি আছোঁ নাটক কৰি আছোঁ আৰু মানুহে মৰম কৰি আছে মানুহে বুকুৰ মাজত মোৰ স্থান দিছে মৃদুল দাক মই সুধিব বিচাৰিছোঁ ইমান এটা আপোনাৰ জনপ্ৰিয়তা আছে ৰাইজৰ বুকুৰ মাজত আপুনি আছে কিন্তু তাৰ মাজতো আপোনাৰ ধৰক যিসকল সমসাময়িক অভিনেতা তেওঁলোকে কিন্তু অসমীয়া ছবি জগততো বিশেষ নাম দখল কৰিলে যতীন বৰাৰ কথাই যদি কওঁ ৰবি শৰ্মাৰ কথাই যদি কওঁ বা সমসাময়িক বাকীসকল অভিনেতা কিন্তু মৃদুল ভূঞাই অসমীয়া ছবিত কিয় ইমান মনোনিৱেশ নকৰিলে নাই নহয় আচলতে তেওঁলোক ছবিৰে মানুহ মই হয়তো থিয়েটাৰৰ মানুহ তেওঁলোকে থিয়েটাৰতো কাম কৰিছে কিন্তু মোৰ তাৰমানে মোৰ কাৰণে ছবি যিটো জোন সেইটো কমফৰ্ট মোৰ কাৰণে নহয় মই নিজে জানো মই এইটো জোনত ইমান কমফৰ্ট নহয় মই নাটকৰ মানুহ নাটক কৰি ভাল পাওঁ মঞ্চই ভাল পাওঁ গতিকে মোৰ সাংঘাতিক ধৰণৰ তেতিয়া ইচ্ছা নাছিলে কিন্তু এটা সময়ত 1996 চনত মোৰ নাটক চাই তেতিয়া মাতাল ঘোঁৰা নাটক চাই বৰষাহঁতে চাইছিলে নিকুহঁতে চাইছিলে ৰাজাদাই মোক মানে চিনেমা কৰিবলৈ লৈ গৈছিলে মই নকৰোঁ মই নাজানো চিনেমা বুকুৰ মাজত জ্বলে কৰিছিল আৰু সেই সময়ত সেইখন চিনেমাই অভিলেখ সৃষ্টি কৰিছিল 25 সপ্তাহ একেৰাহ চলিছিল গুৱাহাটী আৰু অসমত 25 সপ্তাহ গতিকে আমি তেনেকুৱা অনুষ্ঠানো পাতিছিল চিলভাৰ জুবলি পাতিছিল গতিকে তাৰপিছত আৰু চেগা চুকাকৈ 2-এখনলৈ মোৰ নিমন্ত্ৰণো জনাইছিল কিন্তু মই নিজকে পৰ্দাত মোৰ কাম দেখি মই সন্তুষ্ট নহয় একেবাৰে নহয় গতিকে মই সেই ছাইডটোলৈ মোৰ সাংঘাতিক ধাৱমান নহ'লোঁ তাৰপিছত মই 2-এখন ছবি কৰিলোঁ শেহতীয়াকৈ মই লংকাকাণ্ড কৰিলোঁ মানুহে খুবেই ভাল পালে আৰু 2-এখন অফাৰ নোহোৱাকৈ আছিলোঁ কিন্তু মই নিজে জানো যে মই যিটো জোনত মই কমফৰ্ট নহয় সেইটো জোনত থাকি মোৰ কোনো লাভ নাই কাৰণ মোক মানুহে বেছি ভাল পায় নাটকত আৰু নাটক থাকিয়েই মই মানুহৰ মাজত থাকি যাম বুলি ভাবিছোঁ মৃদুল মই এইখিনি সুধিব বিচাৰিছোঁ যিটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অভিনয় শিল্পীসকলৰ মাজত এটা চৰ্চা হৈ আছে যে বলিউডৰ মিষ্টাৰ পাৰফেকশ্যনিষ্ট আমিৰ খান ব্যক্তিগত জীৱনত পাৰফেক্ট নহয় বুলি বহুতে প্ৰশ্ন কৰি আছে এতিয়া যিহেতু তেওঁ তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে আপোনাৰ ধাৰণাটো কি এই ক্ষেত্ৰত নহয় ব্যক্তিগত জীৱনত পাৰফেক্ট নহয় বুলি ক'বলৈ অকণমান অসুবিধা এইকাৰণে আছে তেওঁ ব্যক্তিগত জীৱনৰ যিটো আইডিঅ'লজি যিটো চিন্তা চৰ্চা সেইটো বেলেগৰ সৈতে নিমিলিব পাৰে এজন মানুহ তেনেকৈ সুখী হ'ব পাৰে যেনেকৈ তেওঁ সুখী হ'ব বিচাৰিছে গতিকে তেওঁ 3গৰাকী বিয়া কৰাইছে যদি তেওঁ সুখী আমি দূৰৰ পৰা কিয় ভাবোঁ যে তেওঁ অসুখী কৰি লাভ নাই ইয়াৰ পৰা আমি অসুখী বুলি কিয় ভাবোঁ আমি ভাবিবলগীয়া কথা নাই তেওঁ আমি কমেণ্ট কৰিব আমাৰ কোনো যুক্তিও নাই কাৰণ তেওঁ সুখী কাৰণেতো 3গৰাকী বিয়া কৰাইছে গতিকে আমি বাহিৰৰ পৰা যদি ভাবোঁ নাই তেওঁ অসুখী আমি কিয় বলে ভাবিম তেওঁ অসুখী গতিকে আমি তেনেকুৱা ক'বলগীয়া একো নাই তেওঁ তেনেকৈ মৃদুল দাৰ কিন্তু যিমান ভিডিঅ' ৰাইজে দেখিছে আপোনাৰ কিন্তু আপোনাৰ পৰিয়ালটো দেখি খুব ভাল লাগে খুব হাঁহি ফূৰ্তিকে থাকে গোটেইকেইটা হাঁহি মাতি থাকি ভাল এই থিয়েটাৰত যে 8-9 মাহ ঘূৰি ফুৰে তাৰ মাজতো সংসাৰৰ মানে সময়খিনি কিদৰে মেনেজ কৰিব পাৰিবা এজন অভিনয় শিল্পীয়ে কিদৰে দিব পাৰে নাই এতিয়া সেইটোৱেই এতিয়া কেনেকুৱা মই এতিয়া ওলাই আহিলোঁ থিয়েটাৰলৈ মোৰ বাচ্চাকেইটা আছে গৰম বন্ধ পৰিছে কাইলৈ গোটেইকেইটা আহিব মোৰ ওচৰলৈ ইয়ালৈ আহিব গতিকে মোৰ তাত গোটেই দিনটো থাকিব ৰান্ধিব বাঢ়িব খাব সেইটোৱে ডাঙৰ ফূৰ্তি মোলে দেউতা আমি কাইলৈ গৈ আছোঁ আমাক কিন্তু সোনকালে নপঠিয়াবা ঘৰলৈ তেওঁলোকে এতিয়াৰ পৰা আজি এসপ্তাহমানৰ পৰা তেওঁলোকৰ মানে এইটো চিন্তা যে ইয়ালৈ আহিব দেউতাই সোনকালে আকৌ পঠাই দিম নেকি উভতাই ঘৰলৈ আমি কিন্তু ৰিহাৰ্চেল চাম তাতে ভাত পানী বনাই খাম এনেকুৱা এটা সেই তেনেকৈ চলি আছোঁ আৰু সমস্যাবিলাকতো সমাধান তেনেকৈ হৈ থাকে যোৱাবাৰতো মই নাটক কৰি থাকোঁতে আজি 2 বছৰ হ'ল শিৱৰাত্ৰিত মোৰ মাও ঢুকাইছে
নাটক কৰি থাকোঁতে ঢুকাইছে। গতিকে তাৰ পাছতো সেই সমস্যাৰ সমাধান কৰা হৈছে। গতিকে থিয়েটাৰ এনেকুৱা এটা ইণ্ডাষ্ট্ৰি, এনেকুৱা এটা মাধ্যম য'ত অসম্ভৱ বুলি একো নাই। প্ৰতিটো বস্তু ইয়াত সম্ভৱ, প্ৰতিটো বস্তুৱেই ইয়াত বাস্তৱ ক্ষেত্ৰত সম্ভৱ হয়। গতিকে তেনেকুৱা কিছুমান কথা। এইখিনি আপুনি যিটো সেই প্ৰসংগটো কৈছে মৃদুল দা, আজি কেইদিনমানৰ আগতে কিন্তু তপন দাই নিজৰ পত্নীক হেৰুৱালে। পূৰবী বাইদেউ আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ'ল। তপন দা এখন থিয়েটাৰত খুব ব্যস্ত হৈ আছিল, চুক্তিবদ্ধ হৈ আছিল। এতিয়া তপন দাক আপুনি কিদৰে সান্তনা দিব আৰু তপন দাই কেনেকৈ এতিয়া আগবাঢ়িব লাগিব বুলি আপুনি এজন ভাবে? তপনক মই কালি ফোন কৰিছিলোঁ। তপন দা আচলতে কি, তপন দা নিচিনা মানুহ বা আমাৰ নিচিনা নাটক কৰি থকা মানুহবিলাকৰ সাময়িক যিটো সমস্যাৰ সৃষ্টি হয়, এটা ডাঙৰ কথা। মোৰ যেনেকৈ মাৰ মৃত্যু হৈছিল, এটা সময়ত মোৰ ভণ্টিৰ মৃত্যু হৈছিল, আজি তপন দাৰ বৌ জনপ্ৰিয় অভিনেত্ৰী বেবী বা মৃত্যু হৈছে। এই মৃত্যুটো এটাতো আৰু এৰাব নোৱাৰা চিৰন্তন সত্য, এই দুখ কেতিয়াও নাপাহৰে। কিন্তু তাৰপিছতো কিন্তু কোনো মৃত্যুৱে, কোনো কামাই কিন্তু পৃথিৱীখন স্থবিৰ কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। পৃথিৱী চলি থাকিব, চলি থাকিব, চলি থাকিব। এই পৃথিৱী চলি থাকিবলৈ হ'লে আমি মানুহবিলাক চলি থাকিব লাগিব। আৰু এখন ক্ষেত্ৰৰে হ'ল আমাৰ তপন দা হ'ল এইখন ক্ষেত্ৰৰ এক শিৰোমণি। গতিকে তেখেতে ডেফিনেটলি চব দুখ বুকুত বান্ধি থৈ নাটক কৰিব লাগিব। আৰু মই কৈছোঁ, কালি মোক কৈছে নাই মই গৈ আছোঁ, অকণমান আজৰি হৈ পেলাই মই নাটকলৈ গৈ আছোঁ। গতিকে আমি মানুহবিলাক তেনেকৈ যাবই লাগিব। আৰু তপন দালৈ মোৰ ফালৰ পৰা আন্তৰিক মই শ্ৰদ্ধা জনাইছোঁ, মই শুভেচ্ছাও জনাইছোঁ, যাতে আহি থকা থিয়েটাৰৰ প্ৰতিটো দিন তেখেতৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ। দুখবিলাক বুকুত বান্ধি মানুহৰ মাজত যাতে মৰম আদৰ পাবলৈ নিজৰ প্ৰতিভা বিলাই দিয়ে তাৰে কামনা কৰিছোঁ। মৃদুল দা, এইবাৰ কিন্তু একে একে দুই খুব জনপ্ৰিয় হৈছে। ভাল হৈছে। কি শাৰীটো কি আছে? একে একে দুই হ'ল, দুটি মন মিলি গ'ল, দুই একে তিনি হ'ব কেতিয়া, বোলো কেতিয়া। বৰ ধুনীয়া। ষ্টেপটো কেনেকুৱা আছিল মৃদুল দা? আপুনি মই ষ্টেপ দিব নাজানো, মোৰ ষ্টেপ বুলি নাই। মই কিবা আঙি দিওঁ আৰু মোক তেনেকেই আচলতে কৰিব পাৰি, ইউজ কৰে। গতিকে বাকী গানটো চালে মানুহে গম পাব। গতিকে বৰ ধুনীয়া গান, আৰু বহুত গান সৃষ্টি হৈ আছে প্ৰত্যেক বছৰে। যোৱাবাৰ এটা মোৰ অভিলেখ সংখ্যক এটা অভিলেখ সৃষ্টি হৈছিলে এটা গানত, টিকটক বুলি। আৰু এইবাৰো সেই একেই ধাৰা অক্ষুণ্ণ ৰাখিছে এইটো গীতে, একে একে দুই হ'ল। আৰু ইয়াৰ কাৰণে মই কৃতজ্ঞতা আৰু সমস্ত মানে ইয়াৰ কেলিবাৰটো যাব অভিজিত ভট্টাচাৰ্য, অজয় ফুকন আৰু সেই টিমটোলৈ যাব। তেওঁলোকৰ কষ্টৰ মূৰত এনেকুৱা এটা গানৰ সৃষ্টি হৈছে। একে একে দুই হ'ল, দুটি মন মিলি গ'ল, দুই একে তিনি হ'ব কেতিয়া, বোলো কেতিয়া। বেছি দিন নাই, ধৈৰ্য ধৰিব লাগিব। অলপ দিনৰ পিছতে আমি সেই কেতিয়াটো আমি দেখা মানুহৰ আৰু সুন্দৰ সময় দিছে আমাক। ধন্যবাদ। বহুত আমি আশা ৰাখিছোঁ মৃদুল দা ট্ৰেজেডি কিং হৈ থাকিব লাগিব। মই মৃদুল হৈ থাকিব বিচাৰোঁ, তাৰ মাজতে আৰু কেতিয়াবা কমেডি, কেতিয়াবা ট্ৰেজেডি চববিলাক থাকিব। কিন্তু মই মানুহৰ বুকুৰ মাজত মৃদুল বুলি এখন পোষ্টাৰ মই থৈ দিম। কেমেৰা আছে আপোনাৰ জীৱনৰ একদম ভাল লগা ডাইলগটো, ৰাইজৰ চকুত যিটো মানে বুকুত বহুৱাই দিছিল, অকণমান কওকচোন, আমি বিদায় ল'ম। তই মোৰ একোৱেই নহয়, তই মোৰ একোৱেই নহয়। এইকাৰণে তোক মৰম কৰিছিলোঁ, চেনেহ কৰিছিলোঁ, এই বাবে তই মোৰ একোৱেই নহয়। আৰে চালা, দেউতাৰ ওচৰত টিউশ্যন কৰিবলৈ যাওঁ, মনে মনে তোৰ চকুলৈ চাওঁ, তই চালে চকু নমাই আনো এই কাৰণে, তই মোৰ একোৱেই নহয়। বিয়া হৈ গুচি গ'লি, হোমৰ কাষত বহিলি। তোৰ বিয়াৰ হোমৰ কাষত বহি মোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। বুকুত ভুকুৱাই চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। নাকান্দিলোঁ এই বাবেই যে তই মোৰ একোৱেই নহয়।